বিশেষকৈ কাৰণ কালি ৰাতিৰ ভাগত চাপৰ পৰা এটা খবৰ আহিছিল আৰু ধুবুৰীতো এটা খবৰ আহিছিল। শুনক, প্ৰথমটো আপুনি জানে যে মাননীয় মুখ্যমন্ত্ৰী সাহেব নিজে ইয়াত আহি গৈছিলে, মই তেখেতৰ লগত আহিছিলোঁ আৰু তাৰপিছত ধুবুৰীৰ পৰিৱেশ পৰিস্থিতি এডমিনিষ্ট্ৰেশ্যনৰ একদম কণ্ট্ৰলত আছে। মানুহে নিজে আহি, এতিয়া মই সব ডেলিগেশ্যনক লগ পালোঁ, মানুহে নিজে আহি কৈছে এভৰিথিং ইজ দ্য কণ্ট্ৰল। বাট আপোনাৰ মাধ্যমৰ থ্ৰু মই দুটা কথা ক'বলৈ বিচাৰিছোঁ। নম্বৰ 1, কোনো প্ৰকাৰৰ ললেছনেছ টলাৰেট নহ'ব আৰু যিবিলাকে এনেকুৱা ঘটনা কৰিবলৈ চিন্তা কৰি আছে তেওঁবিলাকে পৰিণামৰ কাৰণেতো ৰেডি থাকিব লাগে। নম্বৰ 1 কথা, under no circumstance will any lawlessness be tolerated and all possible harshest action under the law will be taken. Number 1. Number 2, আপুনি যিটো কথা কৈছে যে চাপৰত এতিয়া মই গম পালোঁ কোনোবাই কৈছে যে কিবা পাৰ্ট ওলাইছে। চ' এইটো যেতিয়া দেখা গ'ল তো ইট ৱাজ আ পিচ অফ গ্ৰে প্লাষ্টিক পাইপ। চ' মোৰ ৰিকুৱেষ্ট আছে যে যিবিলাকে পৰিৱেশ বেয়া কৰিবলৈ ৰিউমাৰ মংগৰিং কৰি আছে তেওঁবিলাকে বুজি লওক যে ৰিউমাৰ মংগৰিং কৰিলে নহ'ব। নম্বৰ 3, কালি DC সাহেবে ইভিকশ্যন কৰাইছে, ইভিকশ্যনক লৈ মানুহ নাৱত বস্তু উঠাই লৈ গৈছে। চ' এজ আই ছেড, ন'বডি, কোনোৱে ইললিগেল কাম কৰিবলৈ আগবাঢ়িব নোৱাৰে। আৰু আপোনাৰ মাধ্যমতো মই পাব্লিককে ৰিকুৱেষ্ট কৰিছোঁ যে কিবা খবৰ থাকিলে ডাইৰেক্টলি SP সাহেবাক বা এডিশ্যনেল SPক হোৱাটছএপ কৰক আৰু যি কৰিব লাগে কৰক। ইউ মাষ্ট আণ্ডাৰষ্টেণ্ড, এনেকুৱা পৰিস্থিতিত উৰা বাতৰি উৰালে পাব্লিকৰে ক্ষতি হয়, লাভ নহয়। কিবা শুনিলে আপুনিবিলাকে আমাক জনাওক, আমি ইমিডিয়েটলি একশ্যন ল'ম। দেৰ ইজ ন' স্কেচিটি অফ ফ'ৰ্চ, দেৰ ইজ ন' স্কেচিটি অফ ৰিচৰ্চেছ। মই আজি আকৌ আহিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ আদেশৰ মতে মই 2 দিন থাকিম। চ' আকৌ মই পাব্লিকক আশ্বাসন দিছোঁ that we are working full time to ensure that not only Dhubri but all of Assam, গোটেই অসমটো এটা সুৰক্ষিত সমাজ থাকে, সবে ভালকে থাকে। থ্যাংক ইউ। জয় হিন্দ, জয়